ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডাৰী আহি পেলাই মই ভাল লাগিছোঁ কাৰণ প্ৰথমতে মই থেংক ইউ দিছোঁ হায়াৰ ছেকেণ্ডাৰীৰ প্ৰিন্সিপাল ছাৰক নাথ ছাৰক যে এখেতে ধুনীয়াকৈ এটা ছাত্ৰ ছাত্ৰীক মাতি পেলাই মোক ইণ্টাৰেকশ্যন কৰিবৰ কাৰণে সুবিধা দিছে সেইটো কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ আজিৰ মোৰ মূল উদ্দেশ্যটো হ'ল যে আমাৰ ফকীৰগাঁও মহাবিদ্যালয়ত যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কোৰ্ছ কণ্টেণ্ট কোৰ্ছৰ বিষয়ে মই ছাত্ৰ ছাত্ৰীক মই জনাই দিছোঁ আৰু ইহঁতৰ কেৰিয়াৰৰ প্ৰস্পেক্টৰ কথাটো কৈছোঁ যে আমাৰ কলেজতো কোনো কলেজৰ নিচিনা লেকিং হৈ থকা নাই যি লাগে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ কলেজত যথেষ্ট আছে আৰু কলেজটো উন্নত আমি আৰু মই বিং এ প্ৰিন্সিপাল অফ ফকীৰগাঁও কলেজ মই ছাত্ৰ ছাত্ৰী এটা কথা দিছোঁ যে প্ৰতিশ্ৰুতি দিছোঁ যে মোৰ কলেজত আহি যদি পঢ়া শুনা কৰে আৰু বেষ্ট ষ্টুডেণ্ট হাইষ্ট স্ক'ৰ পোৱা ছাত্ৰ ছাত্ৰীক মই কি ফ্ৰী বুক দিয়াৰ কাৰণে মই প্ৰমিছ কৰিছোঁ আৰু আমাৰ কলেজত কেইটামান ফেচিলিটিৰ কথাটো মই কৈছোঁ আৰু কোৱালিফাইড টিচাৰৰ কথাটো কৈছোঁ মই আৰু ইহঁতৰ এটা কথা মই জনাই দিছোঁ যে যিকোনো কলেজতে পঢ়ক এইটো কোনো ডিষ্টিং নহয় পাৰ্থক্য নাথাকে সেইটো হ'ল নিজৰ ওপৰত ডিপেণ্ড হয় আমাৰ কলেজত পঢ়ি বহুত কলেজত চাকৰি কৰি আছে মই এক্সাম্পল দিছোঁ ইভেন ৰাণীগঞ্জ হায়াৰ ছেকেণ্ডাৰীত আমাৰ কলেজৰ পৰা পঢ়ি ইয়াত এছিষ্টেণ্ট টিচাৰ আৰু ছাবজেক্ট টিচাৰ কৰি আছে সেইটো কথা মই জনাই দিছোঁ আৰু স্কিল বেছ কোৰ্ছ ইণ্ট্ৰডিউচ কৰিছোঁ আমাৰ কলেজত এইবিলাক মই ইনফৰমেশ্যনটো দিছোঁ কিয় না মই এজন প্ৰিন্সিপাল হয় ৰুমৰ ভিতৰত বহি থাকিলে কোৰ্ছৰ বিষয়ে চবেই নাজানিব পাৰে মই ভাবিছোঁ মই দায়িত্ব ভাবিছোঁ মই স্কুলত যাই পেলাই আমাৰ কলেজৰ বিষয়ে মই কোৰ্ছ কি নতুন কোৰ্ছ আছে ইয়াৰ বিষয়ে জনাটো দৰকাৰ বুলি ভাবি মই আজি আহিছোঁ আজি ফকীৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ডক্টৰ মনোজ কুমাৰ ব্ৰহ্ম ছাৰে আমাৰ বিদ্যালয়ত আহি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে যি ভাষণ দিলে আৰু ছাত্ৰ ছাত্ৰীৰ লগত যি মত বিনিময় কৰিলে তাৰ কাৰণে মই নথৈ আনন্দিত কাৰণ আমাৰ অঞ্চলটো হৈছে দুখীয়া অঞ্চল আৰু ইয়াৰ ল'ৰা ছোৱালীখিনি দূৰত যাব নোৱাৰে আৰু এটা কথা স্পষ্টভাৱে ছাৰে কৈ দিলে যে তেখেতৰ মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ গ্ৰেজুৱেশ্যন লৈ আমাৰ ইয়াত বৰ্তমান চাকৰি কৰি থকা শিক্ষকো আমি লাভ কৰিছোঁ গতিকে মই ছাৰক এইটোও কি দিব বিচাৰিছোঁ এছুৰেঞ্চ যে অনাগত দিনত আমাৰ যিখিনি ষ্টুডেণ্ট স্নাতক পঢ়াৰ কাৰণে যায় বেছিভাগে আচলতে চাপৰগ্ৰাম প্ৰিফাৰেঞ্চ কৰে যে তাতে হোষ্টেল আছে কিন্তু মই গম পালোঁ যে ফকীৰগাঁও কলেজত গাৰ্লছ হোষ্টেল আছে কিন্তু বৰ্ডাৰ নাই আমাৰ ষ্টুডেণ্টখিনি সেইটো বিচাৰে যিহেতু আমাৰ বিদ্যালয়তো 100 বেডেড গাৰ্লছ হোষ্টেল আছে আৰু মই আশা কৰিছোঁ অনাগত দিনত আমাৰ বিদ্যালয়ৰ পৰা কিছুসংখ্যক ছাত্ৰ ছাত্ৰী নিশ্চয় ফকীৰগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিব